আমি আজি ইয়াত সংবাদমেলখন আয়োজন কৰাৰ মূল উদ্দেশ্যটো হ'ল যে অসমৰ শিক্ষা বিভাগত এটা ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে। বছৰি প্ৰায় 200 পৰা 250 কোটি টকাৰ এই কেলেংকাৰী, আৰু এই কেলেংকাৰীটো শিক্ষা বিভাগে নিজে উদঙাই দেখাইছে। আমি কোৱা নাই। শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা বুলি যিটো বাৰ্ষিক প্ৰতিবেদন 2023 আৰু 24 বৰ্ষৰ যিটো বাৰ্ষিক প্ৰতিবেদন, তাৰ 57 নং পৃষ্ঠাত এই কথাটো সম্পূৰ্ণৰূপে উল্লেখ আছে যে প্ৰায় 4 লাখ ভুৱা শিক্ষাৰ্থীক তেওঁলোকে শিক্ষা হেতু এপৰ জৰিয়তে চিনাক্ত কৰি এই শিক্ষাৰ্থীসকলক মানে চিনাক্ত কৰি গোটেই তেওঁলোকৰ প্ৰক্ৰিয়াটো ঠিক কৰিছে। কিন্তু আমাৰ মূল প্ৰশ্নটো হ'ল যে এই 4 লাখ শিক্ষাৰ্থী যে তেওঁলোকে চিনাক্ত কৰিলে, এই 4 লাখ শিক্ষাৰ্থী কিমান বছৰৰ পৰা আছিল, কিমান দিনৰ পৰা আছিল আৰু কেনেকৈ ধৰা পৰিল, এই গোটেই কথাটোত আচলতে এটা ৰহস্য লুকাই আছে। কাৰণ যদি 4 লাখ শিক্ষাৰ্থী যদি এটা বছৰত যদি তেওঁলোকৰ ফ্ৰী ইউনিফৰ্ম দিয়া হয়, পাঠ্যপুথি দিয়া হয়, মধ্যাহ্ন ভোজনৰ চাউলৰ কথা আছে, এই সমগ্ৰ গোটেই এটা থুলমূল যদি আমি হিচাপ কৰিবলৈকে যাওঁ, প্ৰায় 200 পৰা 250 কোটি টকা প্ৰতি বছৰে কেলেংকাৰী হৈ আছিল। এই কেলেংকাৰীটো কিমান দিনৰ পৰা হৈ আছিল এই কথাটো কিন্তু প্ৰতিবেদনত উল্লেখ নাই। তেওঁলোকে 4 লাখ শিক্ষাৰ্থীক এলিমিনেট কৰা বুলি কৈছে, কিন্তু 4 লাখ শিক্ষাৰ্থী কেতিয়াৰ পৰা আছিল, কিমান চনৰ পৰা আছিল, কিমান বছৰ ধৰি এই ভুৱা শিক্ষাৰ্থীৰ কাৰবাৰটো চলি আছিল, এই কথাটো কোনেও স্পষ্ট কৰা নাই। এই প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ নাই। গতিকে আমাৰ প্ৰশ্নটো হ'ল এই বছৰি 200 পৰা 250 কোটি টকাটো বিদ্যালয়ৰ প্ৰধান শিক্ষকে খাইছে নে শিক্ষা বিষয়াৰ পকেটত গৈছে, নে পোনপটীয়াকৈ ৰনোজ পেগু ডাঙৰীয়াৰ শিক্ষা বিভাগে দিছপুৰৰ পৰা এই যিটো 200 কোটি টকাটো গৌৰাখে গিলি এটা নেক্সাছ চলাই আছে। এই কথাটো হ'ল আমাৰ স্পষ্ট কথা, প্ৰথম প্ৰশ্ন। আৰু আমি জানো ৰনোজ পেগু ডাঙৰীয়া এগৰাকী যথেষ্ট শিক্ষিত, এগৰাকী এটা দীঘলীয়া ইতিহাস থকা ব্যক্তি আছিল। কিন্তু তেখেতে ক্ষমতাৰ লোভত, ক্ষমতাৰ লালসাত তেওঁ সাপে যেনেকৈ মুঠ সলায় সেনেকৈ মুঠ সলাই পেলাই ৰাতিৰ ভিতৰতে বিজেপি হৈ গ'ল। গোটেই জনগোষ্ঠী এটাক তেওঁ প্ৰতিনিধিত্ব কৰি তেওঁ এটা দীঘলীয়া সংগ্ৰামী ইতিহাসক তেওঁ ভৰিৰে মোহাৰি নিশাৰ ভিতৰতে তেওঁ গেৰুৱা বসন পিন্ধি পেলাইছিল। আৰু সেইগৰাকী মানুহক যেতিয়া শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল, তেতিয়া আমি বহুত আশা কৰিছিলোঁ যে নিশ্চয় এজন শিক্ষিত ব্যক্তিক শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে, গতিকে নিশ্চিতভাৱে তেওঁ শিক্ষা বিভাগটো ভালকৈ চলাব। কিন্তু মূৰকত দেখা গ'ল যে শিক্ষামন্ত্ৰী বুলি ক'লে আচলতে নামতহে তেওঁ শিক্ষামন্ত্ৰী। তেওঁ শিক্ষামন্ত্ৰী হিচাপে কেৱল এস্কৰ্টৰ গাড়ীকেইখন পায়, PSO কেইটা পায়, ফ্ৰীতে তেলটো পায়, অফিচ এটা দিছপুৰত পায়, তাৰ বাদে ৰনোজ পেগুৰ হাতত কোনো ক্ষমতা বোলা বস্তুৱে নাই। মই যদি আজি ৰনোজ পেগুৰ স্থানত থাকিলোহেঁতেন, মই কোনোবা দিনাই লাজে মানে অপমানে কোনোবা দিনাই মানে মন্ত্ৰিত্ব এৰি পেলাই মই গুচি আহিলোহেঁতেন। কিন্তু ৰনোজ পেগুৰ ডাঙৰীয়া যে ইমান মেৰুদণ্ড নহয়, ইমান লাজ নাইকিয়া ব্যক্তি, এই কথা লাহে 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 অসমৰ মানুহে বুজি উঠিছে। গতিকে আজি ৰনোজ পেগু ডাঙৰীয়াই যদি ৰাতিপুৱা এটা শিক্ষা বিভাগৰ নিৰ্দেশনা দিয়ে, সন্ধিয়ালৈকে মুখ্যমন্ত্ৰীয়ে অন্য এটা নিৰ্দেশনা দিয়ে, ৰনোজ পেগু ডাঙৰীয়াই তাৰ কোনো প্ৰতিবাদ কৰিব নোৱাৰে। গতিকে এনেকুৱা শিক্ষামন্ত্ৰী থকাতকৈ নথকাই ভাল। অসমৰ আচলতে গোটেই মন্ত্ৰীবিলাকক গুচাই দি গোটেই বস্তুখিনি হিমন্ত বিশ্ব শৰ্মাৰ হাতত দি দিব লাগে। তেওঁৱে অকলে চব মন্ত্ৰিত্ব চলাব, তেওঁ অকলে দিছপুৰখন চলাব, আন মন্ত্ৰীসকলৰ কোনো দৰকাৰ নাই। কাৰণ বিগত কিছুদিন আগত 5জনকৈ মন্ত্ৰীক তেওঁ যেতিয়া মন্ত্ৰিত্ব দিলে, তাৰ সন্ধিয়ালৈকে তেওঁ নটিফিকেশ্যন উলিয়াই দিলে যে কোনো ফাইলত চহী কৰিব নোৱাৰিব, কোনো স্বতন্ত্ৰ কাম কাজ কৰিব নোৱাৰিব, তেওঁৰ পৰামৰ্শ নোহোৱাকৈ একো কাম কৰিব নোৱাৰিব। তেনেকুৱা মন্ত্ৰী থকাতকৈ নথকাই ভাল। কি দৰকাৰ তেনেকুৱা মন্ত্ৰীৰ? গতিকে শিক্ষা বিভাগত যে 200 কোটি টকা বছৰি এটা বৃহৎ কেলেংকাৰী চলি আছে, এই কথাটো নিশ্চিত। এই কথাটো ৰনোজ পেগু ডাঙৰীয়াই শিক্ষা বিভাগে নিজে এইটো প্ৰকাশ কৰিছে তেওঁলোকৰ বাৰ্ষিক ৰিপৰ্টত। কিন্তু আমাক স্পষ্টকৈ এইটো কথা লাগে যে কিমান বছৰৰ পৰা এই কেলেংকাৰী চলি আছিল আৰু কাৰ কাৰ পকেটত এই ধনটো গৈছে। শিক্ষা বিষয়াসকলৰ তাত গৈছে, মন্ত্ৰীৰ তাত গৈছে, নে শিক্ষকসকলে প্ৰধান শিক্ষকসকলৰ তাত গৈছে? কোনে কোনে ইয়াৰ কমিশ্যনৰ ভাগ পাইছে? ইয়াৰ গোটেই নেক্সাছটো কোনে চলাই আছে? দিছপুৰৰ পৰা চলি আছে নে জিলাই জিলাই শিক্ষা বিভাগবিলাকে চলাই আছে? এই প্ৰশ্নটোৰ উত্তৰ আমি ৰনোজ পেগু আৰু বিজেপিৰ পৰা বিচাৰিছোঁ। আৰু লগতে হিমন্ত বিশ্ব শৰ্মাও কিবাকৈ এই গোটেই নেক্সাছটোত জড়িত আছে নেকি মুখ্যমন্ত্ৰী? কাৰণ মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনেতো এগৰাকী শিক্ষামন্ত্ৰী বাদ দিয়ক, কোনো মন্ত্ৰীয়ে গছৰ পাত এটাও আচলতে অসমত আজি নসৰে। গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰীৰো কিবা এই কথাত জড়িত আছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া? এই কথাটো আমাৰ প্ৰশ্ন। কাৰণ শিক্ষা বিভাগটো বিগত প্ৰায় 7টা বছৰত আপোনালোকে চাব, প্ৰায় 8064খন স্কুল, চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ হৈ গৈছে। আজিৰ দিনটোত যদি আপুনি চাই, মুঠ চৰকাৰী বিদ্যালয়ৰ বিভিন্ন ভাষাৰ বিদ্যালয়, বিভিন্ন মিডিয়ামৰ বিদ্যালয় বা বিভিন্ন বিষয়ৰ শিক্ষক যদি আপুনি চাই, পদ যদি খালী চাই, প্ৰায় 6289টা পদ আজিৰ দিনত খালী আছে।
তেওঁলোকে বৰ ডাঙৰ ডাঙৰ হৰফেৰে কয় যে আমি ইমান লাখ নিযুক্তি দিম, ইমান দিছোঁ, কেৱল মাত্ৰ এডভাৰটাইজমেণ্টত এখন চৰকাৰ চলি আছে। কিন্তু আজিলৈকে প্ৰকৃতভাৱে শিক্ষা ব্যৱস্থা, চৰকাৰী শিক্ষা ব্যৱস্থা, চৰকাৰী স্বাস্থ্যখণ্ড যি ধৰণে সৰ্বসাধাৰণ জনতাৰ বাবে উৎসৰ্গিত হ'ব লাগিছিল এই ৰাজ্যখনত, সেই পৰ্যায়লৈকে হিমন্ত বিশ্ব শৰ্মাই নিয়াত বিফল হৈছে। তেওঁ সম্পূৰ্ণৰূপে চৰকাৰী প্ৰতিষ্ঠানসমূহ ধ্বংস কৰি নি গোটেই বস্তুবিলাক নি নিজৰ ব্যক্তিগত সম্পত্তিত পৰিণত কৰিছে। আজি অসমত ৮,০০০ স্কুল বন্ধ হৈ আছে, কিন্তু অসমৰ আটাইতকৈ দামী স্কুলখনে তেওঁৰ পত্নীৰ মালিকানাধীন। এইটো কেনেকৈ হ'বলৈ পালে? তেওঁ যদি সঁচাকৈ জনতাৰ মুখ্যমন্ত্ৰী, য'ত ৮,০০০খন স্কুল সমগ্ৰ অসমত বন্ধ হৈ আছে, কিন্তু সেই মুখ্যমন্ত্ৰীগৰাকীৰ দিনত আটাইতকৈ অসমৰ দামী স্কুলখন কিন্তু সেই মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীৰেই। গতিকে এই কথাবিলাকৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আচলতে আমি আজি সংবাদমেলখন দিছোঁ। আৰু আমাৰ মূল বিষয়টোৱে হ'ল যে ২০০ কোটি টকাৰ যিটো কেলেংকাৰী চলি আছে অসমৰ শিক্ষা বিভাগত, প্ৰতি বছৰে এইটো এটা উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ জৰিয়তে, ছিটিং জাজৰ জৰিয়তে এটা নিৰপেক্ষ তদন্ত হ'ব লাগে। আৰু কিমান বছৰৰ পৰা এই কেলেংকাৰী চলি আছে, কাৰ হাতত এই ধনৰ ভাগ গৈছে, কোনে এই ধন উদৰস্থ কৰিছে, এই কথা ৰাজহুৱা হ'ব লাগে। অন্যথা হিমন্ত বিশ্ব শৰ্মা আৰু নৰজ পেগুৱে এই বস্তুৰ জবাব দিব লাগিব। অসমৰ লাখ লাখ দুখীয়া আৰু মধ্যবিত্ত ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিবলৈ যুৱ কংগ্ৰেছে অসম চৰকাৰক কেতিয়াও নিদিয়ে, শিক্ষা বিভাগক কেতিয়াও নিদিয়ে। এই প্ৰশ্নৰ জবাব যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে অতি শীঘ্ৰে আমি যুৱ কংগ্ৰেছৰ উদ্যোগত এই বিষয়টোক লৈ বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।